আহি পালোঁ মা কামাখ্যা গেট। এয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ এতিয়া গেটৰ ভিতৰত। এয়া এতিয়া ওপৰলৈকে গৈ আছোঁ মন্দিৰত। এয়া মোৰ পিছপিনে দেখিছে এই তেওঁলোক সকলোৱে গৈ আছে মন্দিৰত। এই ওপৰত গৈ আছোঁ এতিয়া বৰ্তমান খোজকাঢ়ি। ৰাস্তাত যিমান মানুহ দেখিছে তেওঁলোক সকলোৱে মন্দিৰত গৈ আছে এতিয়া, সকলোৱে খোজকাঢ়ি আহি আছে। মই এতিয়া মন্দিৰত গৈ আছোঁ। এয়া চাওক ওপৰত গৈ আছোঁ এতিয়া বহুত দূৰ আছে আৰু। অইনবাৰ গাড়ী দিয়ে মানে এইবাৰ গাড়ী দিয়া নাই, কাৰণ মানুহ বহুত হয় আৰু ৰাস্তাত তেনে অসুবিধা হয় গাড়ী ঘোঁৰাৰ কাৰণে, সেইকাৰণে এইবাৰ খোজকাঢ়িয়ে যাব লগা হৈছে। ঠিকে আছে বাৰু। চাওক কিমান ধুনীয়া নিজৰা, চাওক আপুনি গা ধুব পাৰিব। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ, এতিয়া ভিতৰত আহি পালোঁ। চাওক কিমান ৰাইজ আহি মানে মা কামাখ্যাৰ মন্দিৰত উপস্থিত হৈছে। যারা মন্দিরে প্রদর্শন করা হয়ে গেছে ওনার বাইরে যাইতে পারবে। যারা মন্দির প্রদর্শন হয়ে গেছে ওনার बाकी आराम से कर लेते खत्म नहीं आप अच्छा